মিছন বসুন্ধৰা ৩ত সফল কৰিবলৈ আমি আসাম টেম্পোৰাৰিলি সেটেল এৰিয়াছ টেনেন্সি এমেন্ডমেন্ট এক্ট বিধানসভাত সংশোধন কৰিবলগীয়া হৈছিল। আসাম ফিক্সেশন অফ সিলিং অন ল্যান্ড হোল্ডিংস তাক আমি সংশোধন কৰিবলগীয়া হৈছিল। আসাম এগ্ৰিকালচাৰেল ল্যান্ড এমেন্ডমেন্ট তাক আমি সংশোধন কৰিবলগীয়া হৈছিল আৰু আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন এক্ট 1886 এই চাৰিওখন আইনক আমি সংশোধন কৰিবলগীয়া হৈছিল। এই গোটেই প্ৰচেষ্টাবিলাক সমাপন হোৱাৰ পিছত আজি আমি মিছন বসুন্ধৰা ৩ক অসমৰ ৰাইজৰ বাবে আগবঢ়াই দিছো। প্ৰথমতে এই মিছন বসুন্ধৰা ৩লৈ যোৱাৰ আগতে আমি কোন ধৰণৰ মানুহক বা কোন জনসাধাৰণক এই মিছন বসুন্ধৰাৰ সেৱা আগবঢ়াব খুজিছো। স্পষ্টভাৱে 1951 চনত অসমত যি লোকৰ জন্ম হৈছিল আৰু নিৰন্তৰভাৱে ৩টা প্ৰজন্ম যি অসমত আছে তেওঁলোক এই ব্যৱস্থাৰ বাবে বা এই মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হ'ব আৰু যি প্ৰথমতে আমি নীতি হাতত লৈছিলো সেই নীতিত আমি অক্ষুণ্ণ বা আমি সেই নীতিক আজিও আমি অৱলম্বন কৰি আগবাঢ়িব খুজিছো। কিন্তু ব্যৱহাৰিক দৃষ্টিভংগীৰ পৰা এই নীতিৰ পৰা কেইটামান জনগোষ্ঠীক আমি আঁতৰত ৰাখিব খুজিছো। প্ৰথম, শিডিউল ট্ৰাইবৰ কোনো লোকে 1951 চনৰ প্ৰমাণ পত্ৰ দিয়াৰ প্ৰয়োজন নাই, কাৰণ শিডিউল ট্ৰাইব লোকসকল অসমৰ ভূমিপুত্ৰ আৰু বহু দিনৰ পৰা তেওঁলোক অসমত আছে, কিন্তু সামাজিকভাৱে বহু বেছি আগবাঢ়ি নথকা সমাজ এখনত নথি পত্ৰৰ অভাৱ থকাটো অতিকে সাধাৰণ কথা। সেইকাৰণে শিডিউল ট্ৰাইব লোকৰ ক্ষেত্ৰত আমি 1951 চন বা ৩টা প্ৰজন্মৰ আমি প্ৰমাণ পত্ৰ নিবিচাৰো। দ্বিতীয়তে, আমাৰ শিডিউল কাষ্ট যি আকৌ এটা পিছপৰা জাতি অনুসূচিত জাতিৰ ক্ষেত্ৰতো আমি ৩টা প্ৰজন্মৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ আমি নিবিচাৰো। চতুৰ্থতে, অসমৰ চাহ জনজাতি, অসমৰ প্ৰাক্তন চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকৰ বাবেও আমি ৩টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিবিচাৰো। চাহ বাগিচাত কাম কৰিছিল, তেওঁলোকৰ নাম কোনোবা জুনিয়ৰ, কোনোবা সিনিয়ৰ, কনিষ্ঠ, একেটা নামেই তেওঁলোকৰ বহুত নাম আছিলে। গতিকে তেওঁলোকেও 51 চনৰ কাগজ দিব পৰা অৱস্থাত নাথাকিছিল আৰু NRC নিৰ্মাণৰ সময়তো উচ্চতম ন্যায়ালয়ে আদিবাসী চাহ জনগোষ্ঠী আৰু চাহ জনজাতি লোকৰ বাবে লিগেসি ডাটা বিচাৰাৰ প্ৰয়োজন নাই বুলি ঐতিহাসিক ৰায় দিছিলে, যাক আজি আমি অনুকৰণ কৰিছো। শেষত আমি আৰু এটা জনগোষ্ঠীক ৩টা প্ৰজন্মৰ প্ৰমাণ পত্ৰৰ পৰা ৰেহাই দিব খুজিছো, সেইটো হ'ল গোৰ্খা জনগোষ্ঠী। তেওঁলোকে চৰণীয়া পথাৰত আছিল, চৰ চাপৰিত বাস কৰিছিল আৰু তাৰ কাৰণে তেওঁলোকৰো সেই সময়ত কাগজ পত্ৰ নাছিলে। সেইবাবে আমি এই জনগোষ্ঠীটোকো ৩টা প্ৰজন্মৰ কাগজৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিছো।